নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি যাবলৈ ওলাইছোঁ ডিগবৈ, আৰু এই চব কিবা কিবি বস্তু আমি লৈ লৈছোঁ বেগতে আৰু গাড়ীত ভৰাই লৈছোঁ। আৰু বন্ধুসকল আহকচোন, ডিগবৈ যোৱাৰ সময়ত আমি যে দিহিং পাটকাই আজি ৰাষ্ট্ৰীয় উদ্যান আছে, নেশ্যনেল পাৰ্ক আছে, সেই নেশ্যনেল পাৰ্কৰ মাজেদি আমি যাবলৈ চেষ্টা কৰিম। তো আপোনাকো মোৰ এই যাত্ৰাৰ সহযাত্ৰী বনাইছোঁ, গতিকে গোটেই ভিডিঅ'টো আপোনালোকে চাব। আৰু ডিগবৈ যি নেশ্যনেল পাৰ্ক আছে, ডিগবৈ ৰিজাৰ্ভখন আপোনালোকেও উপভোগ কৰক মোৰ লগত। তো আমি এনেকৈ ওলাই আহিলোঁ, ইয়াত দুলীয়াজন পাইছোঁ। আৰু এই দুলীয়াজনৰ এইখিনি জেগা আপোনালোকে নিশ্চয় যিসকলে দুলীয়াজন আহিছে তেখেতসকলে চিনি পাইছে চাগে। বৃহস্পতিবাৰ হ'লে কিন্তু এই ৰাস্তাইদি আপোনালোকে অহা যোৱা কৰিবৰ কাৰণে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। আৰু এনেকৈ আহি আমি টিপলিং তিনিআলি পালোঁ। এই যে ৰাইট ছাইড দেখিছে ট্ৰাক এখন আহি আছে, এই ৰাইট ছাইডে গ'লে আপুনি ডিব্ৰুগড় নাহৰকটীয়া যাব পাৰিব। আৰু আমি যিহেতু ডিগবৈ যাম, গতিকে লেফ্ট টাৰ্ণ ল'লোঁ। দেখাই গৈ আছোঁ আপোনালোকক, যিহেতু ৰাস্তাবিলাকো গভৰ্ণমেণ্টে খুব ডাঙৰ বহলকৈ ৰাস্তাবিলাক বনাই আছে, নিৰ্মাণ কৰি আছে। গতিকে যাওঁতে ৰাস্তাটো অকণমান বেয়া পাম মানে সেয়া কি ডাইভাৰশ্যনবিলাক বেছি থাকিব। গতিকে আমি এয়া চব আপোনালোকে দেখা পাইছে, এইটো টিপলিং তিনিআলিৰ পৰা ডিগবৈলৈ যাওঁতে, তো টিপলিং তিনিআলিৰ পৰা ভাদৈ পাঁচালিলৈকে গোটেই ৰাস্তাটো বনাই আছে। যাবৰ কাৰণে ইমান হেৰি নহয়, পূৰা ধূলিময় ৰাস্তা হয়, কাৰণ বৰষুণ হোৱা নাই। আৰু ৰাস্তাটো যিহেতু আগতে বহুত ঠেক আছিলে, আৰু এতিয়া ৰাস্তাটো বহুত বহল কৰি দিলে। এয়া দেখিছে আপোনালোকে, ইয়াত পূৰা গ্ৰেভেল কৰি পেলাই সমান কৰি থৈছে, ৰোলাৰ দি পেলাই, কিন্তু পকা এতিয়াও হোৱাগৈ নাই গোটেই ৰাস্তাটো। গতিকে এনেকৈ মাজে মাজে বেয়া ৰাস্তাও যাব লগা হৈছে। আৰু তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল কি যে এই ৰাস্তাটোত যেতিয়া আপুনি যাব, ইমানেই পুল পাব নহয়। আচলতে এনেকুৱাকৈ পুল থকা মোৰ ৰাস্তা আজিলৈকে মই পোৱা নাই। গতিকে ইমান সঘনাই পুলবিলাকে ৰাস্তাটোত পাব, আপোনালোকে আহিলে গম পাব। আৰু এটাই ভাল লাগিছে, ৰাস্তাটো আগতকৈ বহুত বহলকৈ বনাইছে। আৰু হয়তো খুব কম সময়ৰ ভিতৰতে ৰাস্তাটো হৈ যাব। যদি ৰাস্তাটো কম সময়ৰ ভিতৰত হৈ যায়, তেনেহ'লে দুলীয়াজনৰ পৰা আপুনি ডিগবৈ যাওঁতে আপোনাৰ প্ৰায় 30-35 মিনিটতে আপুনি হয়তো পাই যাব। কাৰণ ৰাস্তাটো আগতে খুব বেয়া আছিলে, গতিকে প্ৰায় 40-50 মিনিটমান লাগে ডিগবৈ পাওঁতে দুলীয়াজনৰ পৰা। এয়া দেখিছে নহয়, ৰাস্তাৰ মাজে মাজে এই পুলবিলাক বনাই থকা হৈছে। গতিকে যেতিয়া ৰাস্তাটো ভাল হৈ যাব, তেতিয়া খুব ভাল লাগিব। আৰু প্ৰাকৃতিক যি পৰিৱেশ হয়, চাৰিওফালে আপোনাৰ সেউজীয়া গছ গছনিয়ে দেখা পাব ৰাস্তা কাষে। এতিয়া কিন্তু এটাই দুখৰ বিষয়, ৰাস্তা পদূলি উন্নয়ন হৈছে, কিন্তু এটাই দুখৰ বিষয় হয় যে আগতে যিবিলাক গছ ৰাস্তাৰ কিনাৰে যিবিলাক গছ আছিলে, সেই গছবিলাক কিন্তু ৰাস্তা বনোৱাৰ নামত কাটি পেলোৱা হৈছে। সেইটোৱে আটাইতকৈ বেয়া লাগে আচলতে ভাবিলে। গতিকে আমি অনুৰোধ জনাম যাতে গছবিলাক নকটাকৈ কিদৰে বনাব পাৰি তাৰ এটা ব্যৱস্থা কৰিলে মানে নিশ্চিতভাৱে সকলোৰ বাবে ভাল হ'ব যেন অনুভৱ কৰোঁ। কাৰণ ইয়াত যেতিয়া ৰাস্তাটো বৃহৎ আকাৰত যিটো ৰাস্তা বনোৱা হৈছে, যিটো ফ'ৰলেন বা তেনেকুৱা ধৰণৰ ৰাস্তা যিহেতু বনোৱা হৈছে, গতিকে পুনৰ নতুন গছ পুলি ৰোপণ কৰাৰ পিছত সেই গছবিলাক ডাঙৰ হ'বলৈ বহুত সময় লাগিব। আৰু যদি যতন কৰা নহয়, তেনেহ'লেতো সেই গছবিলাক কেতিয়া ডাঙৰ হ'ব তাৰ কোনো ঠিক নাই। যি কি নহওক, আৰু এই ৰাস্তাইদি আমাৰ বহুতো স্মৃতিও আছে। বহুবাৰ আহিছোঁ ডিগবৈ, আৰু তাতে ৰাস্তাৰ কিনাৰতে আমি কেতিয়াবা ৰখি দিওঁ। ডাঙৰ গছ আছিলে, এই গছকেইজোপাৰ তলত ৰখি পেলাই চাহ খাওঁ। কেতিয়াবা এনে অকণমান সময় প্ৰকৃতিৰ পৰা পোৱা আমি যি একেবাৰে শুদ্ধ বতাহ, সেই বতাহ পাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ বা হওঁ আমি এই ৰাস্তাইদি আহিলে। যিহেতু দিহিং পাটকাই নেশ্যনেল পাৰ্কখনো ওচৰতে লাগি আছে নহয় জানো, সেইটো কাৰণে গোটেই পৰিৱেশটো এটা সেউজীয়া পৰিৱেশ, খুব ভাল লাগে। গতিকে আপুনি আহিবচোন এই ৰাস্তাইদি। এই আগতে এই ৰাস্তাটোত চাৰিওফালে গছ গছনি আছিলে, আৰু আমি এনেকৈ আহি
আৰু এয়া এনেকৈ আহি আহি আমি ভাদৈ পাচলি পালোহি আৰু ভাদৈ পাচলিত আমি মাছ লৈ ল'লোঁ আৰু মাছ লোৱাৰ পাছত আমি মিঠাই দোকান এখন পালোঁ তাতে হোটেল এখন পালোঁ তাতে মিঠাই অলপ লৈ ল'লোঁ আৰু এই দেখিছে যিটো চাৰ্কল ট্ৰেফিক পইণ্টটো ইয়াৰ যদি আপুনি ৰাইট চাইডে যায় আপুনি টিপাম নাম শুনিছে নহয় টিপামলৈ যাব পাৰিব আৰু লেফ্টত গ'লে আপুনি নেপকোলৈ যাব পাৰিব আৰু যিহেতু মই ডিগবৈ আহিছোঁ গতিকে মই চিধা আহি দিলোঁ ৰাস্তাটো ভাদৈ পাচলি থানাৰ পৰা চিধা আহি গৈছোঁ বন্ধুসকল ভাদৈ পাচলি থানাৰ পৰা আপুনি যদি চিধা ৰাস্তাত আহি থাকে ৰাস্তাটো খুব ভাল পাব কিন্তু ঠেক হয় ৰাস্তাটো খুব সুন্দৰভাৱে বনাই দিছে আৰু গাড়ী চলায়ো খুব ভাল পাব আপোনালোকে আৰু এই ৰাস্তাটো যাওঁতে চক ইমান ধুনীয়াকৈ গছকেইজোপা ডাঙৰ হৈ আহিছে খুব ভাল লাগিছে ৰাস্তাটো দেখিবলৈ আচলতে আৰু সেই ৰাস্তাটোতে গৈ থাকোঁতে ইমান সুন্দৰ বতাহ কোনো ধৰণৰ তাত পলিউশ্যন নাই সময় পালে বন্ধুসকল আপোনালোকে আহি চাবচোন এবাৰ ইমান সুন্দৰ এটা ৰাস্তা দুইফালে ৰাস্তাৰ দুই চাইডে আপোনাৰ বৃহৎ পথাৰ এখন পাব আপুনি আৰু আহি ৰাস্তাতে ইয়াত দেখিছে ৰাস্তা ব্লক হৈ আছে ব্লক হোৱাৰ কাৰণ এটা হৈছে ইয়াত অইলৰ নতুবা গেছৰ ঠিক ক'ব পৰা নাই আপোনালোকক এই পথাৰ যিখন আছে সেই পথাৰতে পাইপ হয়তো ভিতৰত কিবা বেয়া হৈ গৈছিলে গতিকে জেচিবিখন লগাই পেলাই তেখেতসকলে পাইপবিলাক খান্দি পেলাই পাবলৈ হৈছোঁ বন্ধুসকল আহি আহি আমি ইতিমধ্যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিলোঁ ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটা উদ্দেশ্য হয় যে যিসকলে দিহিং পাটকাই মাজেৰে পাৰ হোৱা নাই বা দিহিং পাটকাইলৈ অহা নাই সেইসকলে মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰে যে দিহিং পাটকাইৰ যি প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈয়ে কিমান মনোমোহা আৰু ইয়াৰ যি পৰিৱেশ যি বাতাবৰণ ইমান ঠাণ্ডা ইমান সুন্দৰ পৰিৱেশ ইয়াত কোনো ধৰণৰ পলিউশ্যন নাই আচলতে খুব ফ্ৰেছ বতাহ এটা পাব আৰু গৰম হওক ঠাণ্ডা হওক আপুনি এই বাটেদি যেতিয়া সোমাই যায় এই ৰাস্তা দি যেতিয়া সোমাই যাব ৰিজাৰ্ভৰ মাজেদি আপোনাক অন্য এটা ফিল এটা আহিব আপোনাক একদম ঠাণ্ডা কৰি পেলাব আপোনাক গতিকে যিসকলে অহা নাই তেখেতসকলে বাৰু আহিবলৈ চেষ্টা কৰিব আৰু যিহেতু এখন ৰাষ্ট্ৰীয় উদ্যান হয় গতিকে ইয়াত বনৰীয়া জীৱ জন্তু আছে নহয় জানো মাজে মাজে বনৰীয়া হাতী ইয়াত ওলোৱা পৰিলক্ষিত হয় আৰু কেতিয়াবা আমি নিউজবিলাকতো পাইছোঁ যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হওঁতে কৰ্মচাৰী কিছুমানো হয়তো হাতীৰ গছকত প্ৰাণ যোৱাও আমি খবৰ পাওঁ গতিকে এই ৰাস্তাইদি আহোঁতে অকণমান সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী যিহেতু কোনটো সময়ত বনৰীয়া হাতী ওলাই আহে সেইটো আমি গম নাপাওঁ যদি এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে আপোনালোকে ডিগবৈ যাবলৈ হয় গতিকে দিনে দুপৰে যোৱাটো অত্যন্ত জৰুৰী হয় গতিকে যি কি নহওক যি প্ৰাকৃতিক মনোমোহাৰে ভৰপূৰ দ্বীপ যি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আচলতে খুব সুন্দৰ ইয়াত মানুহৰ যি মন সেই মনবিলাকে আচলতে সলনি হৈ যায় কেতিয়াবা পাৰিলে আপোনালোকৰ বন্ধুসকল আহিবচোন গতিকে মোৰ এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য হয় যিসকলে আচলতে দিহিং পাটকাইৰ মাজেৰে পাৰ হৈ যোৱা নাই বা দিহিং পাটকাই অহা নাই তেখেতসকলক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাবলৈ অকণমান চেষ্টা এটা কৰিলোঁ আৰু এই হয় বন্ধুসকল এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যেতিয়া পাৰ হৈ যাব পাৰ হৈ যাওঁতে ইয়াতে আপোনালোকে দেখা পাব আমাৰ যি ৰাজ্যিক গছ আচলতে সেই গছবিধো আপুনি দেখা পাব ইয়াতে আৰু সেইখিনিও মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব হয় বন্ধুসকল দিহিং পাটকাইৰ মাজৰ যি ৰাস্তা সেই গোটেই ৰাস্তাটো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ গতিকে চাই থাককচোন আপোনালোক ইমান সুন্দৰ এটা পৰিৱেশ নহয় জানো
বন্ধুসকল এই যে ওখ ওখ পোন গছবিলাক আপোনালোকে দেখা পাইছে এয়াই হৈছে আমাৰ ৰাজ্যিক বৃক্ষ অৰ্থাৎ হুলুং গছ আৰু এনেকৈ আমি আহি এই মায়া বজাৰ বুলি কয় আজি বজাৰখন বহা নাই তাতে পাইছোঁহি মানে আৰু অলপ গ'লে আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আমি শেষ কৰিম আৰু এই যে চক ছাইডত ওখ ওখ বগা বগা আপোনালোকে ওখ ওখ পোন যিবিলাক গছ দেখা পাইছে এই গছবিলাকেই হৈছে আমাৰ ৰাষ্ট্ৰীয় বৃক্ষ অৰ্থাৎ আমাৰ ৰাজ্যিক বৃক্ষ হুলুং গছ তো বন্ধুসকল ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু এইবিলাকে হুলুং গছ চব একেবাৰে মুকলি হৈ গৈছে এইফালে মানুহৰ যিহেতু বসতি স্থাপনো কৰিছে এইটো চাইডে লেফ্টৰ চাইডে গতিকে এই সৰু হাবিবিলাক মুকলি হ'ব ধৰিছে আৰু এই ওখ ওখ গছবিলাক চব এইবিলাকে হুলুং গছ খুব মূল্যৱান গছ হয় এইবিলাক বন্ধুসকল টিপলিং তিনিআলিৰ পৰা ৰাষ্ট্ৰীয় উদ্যান হৈ পেলাই আপোনালোকক ডিগবৈলৈকে গোটেই ৰাস্তাটো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকেও দেখা পাইছে যে আমাৰ যি ৰাজ্যিক বৃক্ষ হয় হুলুং গছ এই হুলুং গছবিলাক হয়তো যদি সময় পায় আপোনালোকে তেতিয়াহ'লে পৰিয়ালৰ সৈতে এবাৰ হ'লেও আহি আপোনালোকে চাবলৈ চেষ্টা কৰিব বা আপোনালোকৰ পৰিয়ালত যদি সৰু সৰু ল'ৰা ছোৱালী আছে তেখেতসকলকো এই হুলুং গছবিধ যিহেতু ৰাষ্ট্ৰীয় বৃক্ষ হয় নহয় জানো গতিকে ৰাষ্ট্ৰীয় বৃক্ষক আমাৰ প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে আমাৰ চিনি নাপায় গতিকে ওচৰৰ পৰা আহি যেতিয়া তেখেতসকলক পৰিচয় কৰাই দিয়া হয় তেতিয়াহ'লে প্ৰেক্টিকেলি হৈ যায় আচলতে সদায় দিনৰ কাৰণে তেখেতসকলে মনত ৰাখিব যে হুলুং গছ আমাৰ ৰাষ্ট্ৰীয় বৃক্ষ হয় আৰু ৰাজ্যিক বৃক্ষ হয় আৰু হুলুং গছ এনেকুৱা হয় বুলি পেলাই গতিকে বন্ধুসকল গোটেই ভিডিঅ'টো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কেনে পালে ভিডিঅ'টো আপোনালোকেও জনাব আৰু হয়তো এইকাৰণে ভিডিঅ'টো কৰি থলোঁ যে হয়তো আৰু কিছু বছৰৰ পিছত হয়তো আমি হুলুং গছবিলাক যেনেদৰে আজি ভিডিঅ'টো দেখা পাইছোঁ তেনেদৰে হয়তো আমি নাপাম যিহেতু হাবিবিলাক প্ৰায় ইয়াৰ তলৰ যিবিলাক হাবি সেইবিলাক নাইকিয়া হৈ গৈছে দেখিছে নহয় গতিকে এই আমাৰ যিটো ৰাজ্যিক বৃক্ষ হয় ৰাজ্যিক বৃক্ষটো এবাৰ হ'লেও ওচৰৰ পৰা আপোনালোকে চাব কিমান ভাল লাগে মনটো গতিকে মই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ গতিকে কেনে পালে আপোনালোকে জনাবলৈ
আৰু হয় বন্ধুসকল আমি ইতিমধ্যে আহি ডিগবৈ পালোহি আৰু এই ডিগবৈৰ যিটো তিনিআলি হয় ইয়াতে লেফ্ট টাৰ্ণ ল'লে মানে চিধাকৈ যদি যায় ডিগবৈ টাউনলৈ যাব আৰু আমি ৰাইট টাৰ্ণ লৈছোঁ ৰাইট টাৰ্ণ এইটো মাৰ্ঘেৰিটাৰ লিডু ৰাস্তা হয় গতিকে আজি ভিডিঅ'টো ইয়ালৈকে আপোনালোকক দেখাইছোঁ আৰু কেনে পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে অহা নাই এই ৰাস্তাইদি কেতিয়াবা আহিবলৈ চেষ্টা কৰিবচোন শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন